হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰত আহিছোঁ। আজি তোমালোকক দিব বিচাৰিছোঁ ক্লাছ 10ৰ বিজ্ঞানৰ পৰা দুখন চিত্ৰ, আৰু এই দুয়োখন চিত্ৰৰ ভিতৰত তোমালোকে SSLC 2024 চনত 100% চিয়ৰ তোমালোকে কমন পাবা। ছাত্ৰ-ছাত্ৰীসকল যিসকল মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু বন্ধু-বান্ধৱীৰ ওচৰলৈ বেছিকৈ শ্বেয়াৰ কৰক। ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আহক ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমে দশম শ্ৰেণীৰ বিজ্ঞানৰ পৰা অধ্যায় নং 6ৰ পৰা 6টো উলিয়াই লোৱা। জীৱন প্ৰক্ৰিয়া। তোমালোকে জীৱন প্ৰক্ৰিয়া অধ্যায়খনৰ পৰা তোমালোকে পেজ নং 106 উলিয়াই লোৱা আৰু এই চিত্ৰলৈ মন কৰা। মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন। তোমালোকে SSLC 100% তোমালোকে এই চিত্ৰটো তোমালোকে কমন পাবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই চিত্ৰটো এতিয়াৰ পৰা ঘৰত সদায় প্ৰেক্টিছ কৰি থাকা আৰু এই চিত্ৰটো অহাৰ বেছি সম্ভাৱনা আছে। তোমালোকৰ নেক্সট চিত্ৰটো হ'ল তোমালোকে প্ৰথমে উলিয়াই লোৱা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ নেক্সট চিত্ৰটো হ'ল অধ্যায় 8ৰ পৰা জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। ইয়াত তোমালোকে প্ৰথমে চাই যোৱা 2 মাৰ্কৰ এখন কুৱেশ্যন আৰু 3 মাৰ্ক MCQ। যদি ইয়াৰ পৰা তোমালোকৰ চিত্ৰটো আহে তেন্তে ইয়াৰ পৰা কোনো লং কুৱেশ্যন নাহে, ইয়াৰ পৰা মাত্ৰ 3 মাৰ্কৰ MCQ হে আহিব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমে চিত্ৰটোলৈ মন কৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমে পেজ নং উলিয়াই লোৱা 134। ইয়াৰ পৰা এই চিত্ৰটো ভালদৰে ঘৰত তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকা। এই চিত্ৰটো অহাৰ বেছি সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীসকল নেক্সট তোমালোকে যদি পাৰা এই চিত্ৰটো ঘৰত অলপ প্ৰেক্টিছ কৰিবা, এইটো আহিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিলোঁ।